আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতুহু নাহমাদুহু নুসাল্লি আলা রাসূলিহিল করিম আম্মা বাদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 10ৰ দ্বিতীয় অধ্যায়ৰ হাদিছ পাঠৰ কেইটামান হাদিছ সম্পৰ্কে মই ইয়াত আলোচনা কৰিম, যিটো হ'ল আদ-দাৰছুছ সানি, দ্বিতীয় অধ্যায়, মিন হাদিছৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এই পাঠ্যৰ আদত মই কেইটামান তোমালোকৰ হাদিছ আছে। হাদিছটো আছে হ'ল আন আবি হুৰাইৰাত ৰাদিয়াল্লাহু তাআলা আনহু قال قال رسول الله صلى الله عليه وسلم من سلك طريقا يلتمس فيه علما سهل الله طريقا الى الجنة রাহুল মুসলিম। ইয়াত অনুবাদটো এনেকুৱা হ'ব যে মই এনে কৈ দিব পাৰোঁ, তথাপিও তোমালোকৰ সুবিধাৰ্থে মই ইয়াত লিখি দিছোঁ। 1 নং হাদিছটো আছিল হযরত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে ৰাসূল আকদাস সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বৰ্ণনা কৰিছে যে যিজন ব্যক্তি বিদ্যা অন্বেষণ কৰাৰ বাবে ঘৰৰ পৰা ওলাই যায়, আল্লাহ তাআলা তাৰ বাবে জান্নাতৰ ৰাস্তা সুগম কৰি দিয়ে। এইটো হাদিছ মুছলিম শৰীফৰ পৰা উদ্ধৃত কৰা হৈছে। 2 নম্বৰ হাদিছটোৰ মতন এনেকুৱা আছিল যে عن أنس رضي الله عنه قال قال رسول الله صلى الله عليه وسلم والذي نفسي بيده لا يؤمن أحد حتى يحب لأخيه ما يحب لنفسه রাহুল বুখারী ও মুসলিম। ইয়াৰ অনুবাদটো এনেকুৱা হ'ব যে হযরত আনাস রাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰিছে যে ৰাসূল আকদাস সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, সেই মহান সত্তাৰ শপত যাৰ হাতৰ মুঠিত মোৰ প্ৰাণ, কোনো এজন ব্যক্তি সেই পৰ্যন্ত পূৰ্ণ বিশ্বাসী হ'ব নোৱাৰিব যেতিয়ালৈকে নিজৰ বাবে যি পছন্দ কৰে আনৰ বাবেও সেয়া পছন্দ নকৰে। এই হাদিছটো বুখাৰী আৰু মুছলিম শৰীফৰ পৰা উদ্ধৃত কৰা হৈছে। 3 নম্বৰ হাদিছটো আছিলে আন আনাস ইবনে মালিক আন ইবনে আব্বাস রাদিয়াল্লাহু আনহু قال قال رسول الله صلى الله عليه وسلم ليس منا من لم يرحم صغيرنا ولم يعقر كبيرنا ويأمر بالمعروف وينهى عن المنكر রাহু তিরমিজি। ইয়াৰ অনুবাদটো আছে এনেকুৱা যে হযরত আব্দুল্লাহ বিন আব্বাস রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত হৈ আহিছে, তেওঁ কয় যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বৰ্ণনা কৰিছে যে আমালোকৰ মাজৰ পৰা নহ'ব সেইজন ব্যক্তি যিয়ে সৰুক স্নেহ আৰু ডাঙৰক সন্মান, সৎকৰ্মৰ আদেশ আৰু বেয়া কামৰ পৰা আনক বিৰত নিদিয়ে, সেইজন ব্যক্তি মোৰ উম্মতৰ অন্তৰ্ভুক্ত নহ'ব। অৰ্থাৎ ইয়াত কোৱা হৈছে যে যিজন ব্যক্তিয়ে সৰুক স্নেহ আৰু ডাঙৰক সন্মান নকৰিব, অন্যথায় সৎকৰ্মৰ মানুহক আদেশ আৰু বেয়া কৰ্মৰ পৰা মানুহক বাধা নিদিব, সেইজন ব্যক্তি, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, সেইজন ব্যক্তি মোৰ উম্মতৰ অন্তৰ্ভুক্ত নহ'ব। হাদিছটো তিৰমিজি শৰীফৰ পৰা উদ্ধৃত কৰা হৈছে। 4 নম্বৰ হাদিছটো আছিলে আন আব্দুল্লাহ ইবনে মাসউদ রাদিয়াল্লাহু আনহু قال سألت النبي صلى الله عليه وسلم أي الأعمال أحب إلى الله تعالى قال الصلاة على وقتها قلت ثم أي قال بر الوالدين قلت ثم أي قال الجهاد في سبيل الله رواه البخاري والمسلم। ইয়াৰ অনুবাদটো এনেকুৱা আছিল যে হযরত আব্দুল্লাহ বিন মাসউদ রাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰি কয় যে এদিনাখন মই নবী আলাইহিস সালাতু ওয়াস সালামক সুধিলোঁ যে আল্লাহৰ ওচৰত আটাইতকৈ পছন্দৰ কৰ্ম কি? তেওঁ সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে, নামাজ, তাৰ নিৰ্ধাৰিত সময়ত আদায় কৰা। আৰু সুধিলোঁ, ইয়াৰ পিছত কি কৰ্ম হ'ব পাৰে? ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰ কৰিলে, মা দেউতাৰ লগত সৎ আচৰণ কৰা। আকৌ সুধিলোঁ, ইয়াৰ পিছত কি কৰ্ম? আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰ দিলে যে আল্লাহৰ বাটত প্ৰচেষ্টা বা মুজাহাদা কৰা। এই হাদিছটো বুখাৰী আৰু মুছলিমৰ পৰা উদ্ধৃত কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিল তোমালোকৰ 4টা হাদিছৰ অনুবাদ। এতিয়া আমি আলোচনা কৰিম এই তাদৰিবাত, অনুশীলনী। ইয়াৰ প্ৰথম 1 নম্বৰটো হ'ল আজিব বিল আৰাবিয়া, আৰবীত উত্তৰ দিয়া। এতিয়া তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ আৰবীত দিব লাগিব। মই তোমালোকৰ সুবিধাৰ কাৰণে মই লিখি তোমালোকক মই যোগান ধৰিছোঁ। তাৰে 1 নম্বৰটো আছিল মান ৰুবিয়া ফি দাৰচিকাল হাদিছিল্লাযী ইয়াতাআল্লাকু বিফাজিলাতিল ইলম, অৰ্থাৎ ফজিলাতুল ইলম সম্পৰ্কীয় যিটো ফজিলত বৰ্ণনা কৰা হৈছে, সেই হাদিছটো কোনে ৰেৱায়ত কৰিছে? মই তোমালোকৰ সুবিধাৰ্থে মই ইয়াত লিখি দিছোঁ।
ৰুবিয়া আনসাৰটো হ'ব ৰুবিয়া আন আবি হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু আল হাদিছ। বাকী যিখিনি ডট দিয়া আছে এইটো প্ৰশ্নত থকাখিনি তোমালোকে লিখি দিলে হৈ যাব। অৰ্থাৎ হাদিছটো হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত হৈ আহিছে। দ্বিতীয় প্ৰশ্নটো আছিলে মান সাহালাল্লাহু মাযা সাহালাল্লাহু লিমান সালাকা তাৰিকান ইয়াতলুবু ফিহি ইলমা। যিজন ব্যক্তিয়ে ইলম অন্বেষণ কৰিব তেওঁৰ কাৰণে আল্লাহ তাআলাই কি সহজ কৰি দিব? উত্তৰটো হ'ব সাহালাল্লাহু তাৰিকান ইলাল জান্নাহ। অৰ্থাৎ তাৰ কাৰণে আল্লাহ তাআলাই জান্নাতটো একদম সহজ কৰি দিব যিজন ব্যক্তিয়ে বিদ্যা অন্বেষণ কৰিব। বাকীখিনি লিখি দিলে হৈ যাব। 3 নম্বৰটো আছিলে প্ৰশ্ন যে ইলা মা লা ইউমিনু আহাদুন বিহাসবি কাউলি রাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। অৰ্থাৎ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা মতাবিক কোনজন ব্যক্তি পূৰ্ণ মুমিন হ'ব নোৱাৰিব? উত্তৰটো হ'ব এনেকৈ বিহাসবি কাউলি রাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম লা ইউমিনু আহাদুন হাত্তা ইউহিব্বু লিআখিহি মা ইউহিব্বু লিনাফসিহি। অৰ্থাৎ সেইজন ব্যক্তি পূৰ্ণ মুমিন হ'ব নোৱাৰিব যিজন ব্যক্তিয়ে নিজৰ কাৰণে যিটো ভাল পায় আৰু সেইটো নিজৰ ভাইৰ কাৰণে ভাল নাপাব। 4 নম্বৰ প্ৰশ্নটো আছিলে মান হুৱাল্লাযী লাইসা মিন উম্মাতিৰ ৰাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কামা ৰুবিয়া ইবনে আব্বাছ ৰাদিয়াল্লাহু আনহু। অৰ্থাৎ ইবনে আব্বাছৰ ৰিৱায়াত মতে কোন ব্যক্তি নবীৰ উম্মত হ'ব নোৱাৰিব? উত্তৰটো হ'ব লা ইয়াদখুলু মিন উম্মাতু ৰাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। সেইজন ব্যক্তি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতত অন্তৰ্ভুক্ত হ'ব নোৱাৰিব। হুৱাল্লাযী যিজন ব্যক্তি লাম ইয়াৰহাম সগীৰানা সৰুক স্নেহ নকৰে, ৱালাম ইউআকিৰ কাবীৰানা ডাঙৰক সন্মান নকৰে, ৱালাম ইয়ামুৰ বিল মাৰুফ সৎ কাজৰ আদেশ নিদিয়ে, ৱালাম ইয়ানহা আনিল মুনকাৰ আৰু বেয়া কামৰ বাধা নিষেধ নকৰে, সেইজন ব্যক্তি নবীৰ উম্মতৰ ভিতৰত অন্তৰ্ভুক্ত নহ'ব। ইয়াৰ পিছৰটো আছিলে 5 নম্বৰটো আছিলে মাজা ৱাজিবুন আলাইনা বিনিসবাতি সগীৰানা ওয়া কাবীৰানা। অৰ্থাৎ আমালোকৰ সৰু ডাঙৰ হিচাপে কি বস্তু আমালোকৰ ওপৰত ৱাজিব? উত্তৰটো হ'ব আর রাহমু লিল সাগীরি মানে দয়া কৰা সৰুৰ ওপৰত, ওয়াল কারমু লিল কাবীরি আৰু ডাঙৰৰ ওপৰত সন্মান কৰা, ৱাজিবুন আলাইনা আমালোকৰ ওপৰত ৱাজিব। 6 নম্বৰ প্ৰশ্নটো হ'ব আইয়ুল আমালি আহাব্বু ইলাল্লাহ মান ক্বালা হাযা ওয়ালিমান। এই আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় আমলটো কি? এই কথাটো কোনে কাক প্ৰশ্ন কৰিছিল? উত্তৰটো হ'ব ইয়াস আলু প্ৰশ্ন কৰিছিল হাকাজা এনেকৈ ইবনে মাসুদ ৰাদিয়াল্লাহু তাআলা আনহু লিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। প্ৰশ্নটো আব্দুল্লাহ ইবনে মাসউদে কৰিছিল ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক। 7 নম্বৰ হাদিস প্ৰশ্নটো আছিলে আক্তুব বিতাৰতিবিল আমালিল্লাতি লাহা মানজিলাতিল উলিয়া ইনদাল্লাহ। আল্লাহ তাআলাৰ ওচৰত পছন্দনীয় কৰ্মসমূহ ধাৰাবাহিক হিচাপে লিখা। উত্তৰটো হ'ব আউৱালান 1 নম্বৰ আছিলে আস-সালাতু আলা ওয়াক্তিহা নামাজ সময়মতে আদায় কৰা। সানিয়ান 2 নম্বৰটো আছিলে বিৰুল ওয়ালিদাইন মা বাপৰ লগত ভাল সম্পৰ্ক কৰা। সালিসান 3 নম্বৰ আছিলে আল জিহাদু ফি সাবিলিল্লাহ আল্লাহৰ ৰাস্তাত প্ৰচেষ্টা কৰা বা জিহাদ কৰা মুজাহাদা কৰা। 8 নম্বৰটো প্ৰশ্ন আছিলে মা ৱাজিবুন আলাল মুছলিমি নাহবুল ওয়ালিদাইন। মা দেউতাৰ লগত মুছলিমৰ কি বস্তু ৱাজিব? তেনেকৈ কি বস্তু ৱাজিব? উত্তৰটো হ'ব সলাতুন আলা ওয়াক্তিহিম সময়মতে নামাজ আদায় কৰা, আল জিহাদু ফি সাবিলিল্লাহ আইজান আৰু আল্লাহৰ ৰাস্তাত জিহাদ কৰা। এইটোৱে আছিল মা দেউতাৰ লগত সৎ আচৰণৰ দৰে এই কেইটা বস্তু ৱাজিব আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যেহেতু ভিডিঅ'টো লম্বা হৈ গৈছে, দীঘল হৈ গৈছে, এতিয়া মই এইখিনিতে শেষ কৰিম ভিডিঅ'টো। তোমালোকে এইবিলাক প্ৰশ্ন চাইছে মুখস্থ কৰিবা আৰু কিবা বস্তু কম হৈ গ'লে বা কিবা ভুল হৈ গ'লে তোমালোকে নিশ্চয় মোক কমেণ্টত জনাই দিব। ধন্যবাদ।